হাই ফ্ৰেণ্ডছ, আপোনালোকক মোৰ চেনেললৈ স্বাগতম। নমস্কাৰ। আজি আপোনালোকক মই এটা সাধাৰণ সৰু টিপছ দিম। যিটো টিপছ সৰু সাধাৰণ, কিন্তু আপোনালোকৰ টিপছ ভাল কাম কৰিব। আপোনালোকে টিপছটো ব্যৱহাৰ কৰি চাব, আপোনালোকৰ বহু উপকাৰ হ'ব। সেই সাধাৰণ সৰু টিপছটো হৈছে কি, আপোনালোকৰ গাত কেতিয়াবা জুই লাগে মানে পুৰে। কেতিয়াবা ধৰক আপুনি কেণ্ডেল এডাল জ্বলাইছে, কেণ্ডেলডাল জ্বলাওঁতে আপোনাৰ গাতে কেণ্ডেলডাল পুৰি গৈছে, হয় না? আপোনালোকে এতিয়া পুৰি গৈছে, পুৰাটোতো বহুত অসহ্যকৰ যন্ত্ৰণা, চটফটাই থাকিব লাগে। গতিকে আপুনি কি কৰিব? আপুনি তেনেকৈ মাছ ফ্ৰাই কৰোঁতে মোৰে হয়, মাছ ফ্ৰাই কৰোঁতে কি হয়, গালত বা এনেকুৱাবিলাকত বা হাতৰ এনেকুৱাবিলাকত মাছৰ এইবিলাক তেল ছিটিকি আহি পুৰি পেলাই ঢৌ উঠি ফুলি যায়। এতিয়া কি কৰিব লাগে জানেনে? মই এটা আপোনালোকক সৰু টিপছ দিম। সেইটো হৈছে কি, এটা আলুটো আপোনালোকে কি কৰিব, আলুটো ধুনীয়াকৈ চাফাকৈ গুচাই ল'ব। গুচাই লৈ পেলাই আলুটো ধুব। ধুই পেলাই আলুটো কি কৰিব, টুকুৰা টুকুৰকৈ কাটি লৈ মিক্সিত আলুটো অলপ মিহিকৈ বাটিব। নহ'লে যদি মিক্সি নাই, তেতিয়া পটাতেই আলুটো বাটিব। পটাত থেতেলিয়াই পেলাই এনেকৈ আলু বাটিব। বাটি পেলাই আপোনালোকে কি কৰিব, এই পোৰা অংশবিলাকত আলুটোৱে লেপন দি থৈ দিব। আপোনাৰ মুখত পুৰিলে মুখত লেপন দিব, ইয়াত পুৰিলে ইয়াত লেপন দিব। য'তেই পুৰে আপুনি লেপন দি ৰাখি থৈ দিব। তেনেকৈ ৰাখি থৈ দিলে আপুনি বহুত উপশম পাব। এইটো এটা মই আপোনালোকক ভাল টিপছ দিছোঁ। মই কিন্তু প্ৰমাণ পাইছোঁ। মোৰ তেনেকৈ কেতিয়াবা মাছ ফ্ৰাই কৰোঁতে কি হয়, উফৰি আহে। উফৰি অহাৰ লগে লগে কি কৰোঁ, মই আলু কাটি তেনেকৈ চফাকৈ ধুই মেলি আলুটো কাটি লৈ থেতেলিয়াই পেলাই বা কেতিয়াবা মিক্সিতে মাৰি আলুটো লেপন দি থৈ দিওঁ। আপুনি যদি নিজে ধৰক এই কামটো কৰিবলৈ অসমৰ্থ হয়, আপোনাৰ বেছিকৈ পুৰিলে, আপুনি নিজে পৰা নাই, কেতিয়াবা আমাক গৰম পানীও পুৰে, আপুনি তেতিয়া কি কৰিব, ঘৰত ধৰক বাৰ্ণাল চাৰ্ণাল একোৱেই নাই, কি কৰিব আপুনি? নিজেও কৰিবলৈ অসুবিধা হৈছে, তেতিয়া আনৰ হতুৱাই আপুনি আলুটো গুচাই থেতেলিয়াই পিহি আপোনাৰ পোৰা অংশবিলাকত লগাই দিব। আপুনি বহুত সকাহ পাব। এনেকৈ আপুনি 2-3 বাৰ কৰিলে আপোনাৰ হয়তো পোৰা অংশ শুকাই যোৱা যিটো হেৰি হয়, শুকাই যাব। ঘাঁটো লাহে লাহে শুকাই যায়। গতিকে আপোনালোকে ভুলতো নাপাহৰিব যে কেতিয়াবা কমকৈ পুৰিলে সৰু সুৰাকৈ পুৰিলে আমি কি কৰোঁ, আলু পিচি লেপন দিব লাগে। আৰু পিচি লেপন দিলে আমাৰ পোৰা অংশটো সোনকালে ৰিকভাৰী হয়। গতিকে এইটো কৰি চাবচোন। যদি ভাল পায় তেতিয়াহ'লে মোৰ কথাখিনি যদি ভাল লাগিছে, মোৰ ভিডিঅ'টো কি কৰিব, এটা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ, আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মোক লগ পাব। ধন্যবাদ।